চাইছোঁ তেওঁলোকে মাক বাপেক ঢুকাই গুচি যোৱাৰ পিছত 3 নম্বৰ কিস্তিটো পাবলৈ থাকিলে কাৰ হেমাহিত 3 নম্বৰ কিস্তিটো নাপালে সেই বিষয়ে আমি নাজানো। আমি এই তথ্যটো উলিয়াব লাগিব, পঞ্চায়তত গৈ সোধা পোছা কৰিব লাগিব। 3 নম্বৰ কিস্তিটো নাপালে, যদি 3 নম্বৰ কিস্তিটো পালে হয় আজি এই টিংপাতখিনি আনিব পাৰিলেহেঁতেন, কিন্তু 3 নম্বৰ কিস্তিটো আজিলৈকে কাৰ হেমাহিত সোমোৱা নাই নাজানো। কিন্তু আপোনালোকে ভিডিঅ'টো ইমানখিনি শ্বেয়াৰ কৰক যে ইমান গাফিলতি কিয় হৈছে। আপোনালোকে নমস্কাৰ জনাইছোঁ অসমবাসী। আজি এটা মোৰ বেলেগ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই যিহেতু মিষ্টাৰ বিতুৰাক লগ কৰি আহিছিলোঁ সেইটো সকলোৱে জানে, খুব ধুনীয়াকৈ মোৰ ভিডিঅ'টো ভাইৰেল হৈছে। আৰু আজি এটা ডাঙৰ ভিডিঅ' বনাবলৈ গৈছোঁ, আৰু এটা ভিডিঅ' বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। কি ভিডিঅ' বনাম জানেনে? এইফালে চাওক, এই ঘৰটো দেখিছেনে? এই ঘৰটো একেবাৰে জৰাজীৰ্ণ হৈ আছে, যিহেতু মানে 3টা ল'ৰা ছোৱালী পিতৃ আৰু মাতৃ ঢুকালে। তেওঁলোকৰ আজি অৱস্থাটো মানে ইমান বেয়া। ওচৰৰে মানুহ এগৰাকীয়ে মোক ফোন কৰিলে, আজি বহুত দিনৰ পৰা হৈ আছিলে, ছোৱালীজনীও বেমাৰ হৈ আছে আৰু তেওঁলোকৰ পিতৃ মাতৃ ঢুকালে। মই যিহেতু গম পোৱা নাছিলোঁ, ওচৰৰে বাইদেউ এগৰাকীয়ে মোক জনালে আৰু মই আজি আহি তেওঁলোকক চাবলৈ আহিলোঁ। ঘৰটো আপোনালোকে নিজে চাই লওক, এইফালে একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। এইফালে এতিয়া আমি আপোনালোকক সোমাই আহি দেখিবলৈ পাব, আপোনালোকে একেবাৰে সম্পূৰ্ণ টিংপাত জৰাজীৰ্ণ অৱস্থাত আছে। আৰু এইফালে সোমাই আহিছোঁ, 2খন বিচনা ইহঁতি যেনে তেনে কৰি আছে। আৰু এইজনী ঘৰৰে মেইন ছোৱালীজনী আছিলে। এই ছোৱালীজনী বৰ্তমান বেমাৰত ভুক্তভোগী হৈ আছে। আৰু এইবোৰ হ'ল বেমাৰ দেখুওৱা গোটেইখিনি কাগজ পত্ৰ। আৰু যিহেতু ঘৰখন মাক বাপেক ঢুকাই যোৱাৰ পিছত এই ছোৱালীজনীয়ে উপাৰ্জনৰ পথ আছিলে, আৰু এই ছোৱালীজনী এতিয়া বৰ্তমান উপাৰ্জনৰ পথ কৰিবলগীয়াকৈ নাই। তাই এতিয়া বৰ্তমান বেমাৰত ভুগি আছে আৰু আমি এতিয়া তাইক সুস্থ কৰিব লাগিব। কি হৈছে কি নাই হোৱা সকলোখিনি কথা আমি ইয়াত লিখা আছে, চাম। আৰু এইক অকণমান সহায় কৰিবলৈ যদি কোনোবা মানুহ ওলাই আহে আহিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব, গোটেই কথাখিনি মই আপোনালোকক বুজাই দিম। এইফালে এনেকৈ কাপোৰখিনি ৰাখি থোৱা আছে আৰু এইটো চাইডে এয়া আপোনালোকে এনেকৈ দেখিব পাইছে, এয়া অৱস্থা এনেকুৱা হৈ আছে। এনেকুৱা বাৰিষা বতৰত এনেকুৱা এটা ঘৰত 3টা ল'ৰা ছোৱালী সোমাই আছে। আপোনালোকে ভাবক কেনেকুৱা কষ্টত সোমাই আছে। এনেকুৱা এটা ঘৰত 3টা ল'ৰা ছোৱালী সোমাই আছে আৰু সিহঁতি ভাত বনাই খাইছে সৰুকৈ চালি অকণমান দি পিনি। বহুত বেছি কষ্টত আছে 3টা ল'ৰা ছোৱালী। তেওঁলোকৰ মাক বাপেক একেটা বছৰতে ঢুকালে। যিহেতু মই মিষ্টাৰ বিতুৰাৰ লগত ভিডিঅ' দিছিলোঁ আৰু ৰাইজক অলপ সহায় কৰা, তেওঁলোকক আগবাঢ়ি মাক বাপেকে এটা চৰকাৰী ঘৰ পাইছিলে। আৰু ঘৰটো আপোনালোকক আমি অকণমান দেখাই দিম আহোঁ। চৰকাৰী ঘৰটো পাইছিলে এয়া। এইফালে মাক বাপেক জীয়াই থাকোঁতে চৰকাৰী ঘৰটো পাইছিলে আৰু পাই ইমানখিনিলৈকে হৈ আছিলে। আৰু ইমানখিনিলৈকে হৈ থাকোঁতে কেৱল থাকিলে টিংপাতখিনি লগাবলৈ আৰু পাছৰ ৱাল 2খন গাঁঠিবলৈ থাকিলে। এতিয়া 3টা কোঠালিৰ টিংপাত লগাবলৈ যথেষ্ট টকা পইচা হাতত লাগে। আৰু যিহেতু সকলো এইখিনি হ'ল আদিবাসী মানুহ হয়, ইহঁতি ছোৱালীজনী বেমাৰী আৰু এটা ল'ৰা আছে। ল'ৰাটোৱে যেনে তেনে কৰ্ম কৰি ভাত মুঠি আনি খাইছেহি। এই টিংপাতখিনি লগাব পৰাকৈ সিহঁতৰ হাতত সমৰ্থন নাই, টকা পইচা নাই। যদি কোনোবা এনেকুৱা মানৱ দৰদী মানুহ আছে, আপোনালোকে মোৰ এই ভিডিঅ'টো চাই আপোনালোকে আগবাঢ়ি আহক। এই ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাই আপোনালোকে আগবাঢ়ি আহক। এতিয়া কথা হ'ল যে এই ঘৰটো বিশেষ কাম নাই। এতিয়া আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ মেম্বাৰকো মই ক'ব বিচাৰিছোঁ, তেওঁলোকে মাক বাপেক ঢুকাই গুচি যোৱাৰ পিছত 3 নম্বৰ কিস্তিটো পাবলৈ থাকিলে কাৰ হেমাহিত 3 নম্বৰ কিস্তিটো নাপালে সেই বিষয়ে আমি নাজানো। আমি এই তথ্যটো উলিয়াব লাগিব, পঞ্চায়তত গৈ সোধা পোছা কৰিব লাগিব। 3 নম্বৰ কিস্তিটো নাপালে, যদি 3 নম্বৰ কিস্তিটো পালে হয় আজি এই টিংপাতখিনি আনিব পাৰিলেহেঁতেন, কিন্তু 3 নম্বৰ কিস্তিটো আজিলৈকে কাৰ হেমাহিত সোমোৱা নাই নাজানো। কিন্তু আপোনালোকে ভিডিঅ'টো ইমানখিনি শ্বেয়াৰ কৰক যে এই ঘৰখনৰ সন্তান ইহঁত দুটা ই হ'ল অলপ মানে কমজুৰি আৰু ই কাম কৰিব নোৱাৰে। আৰু ইয়ে কাম কৰি ঘৰখন ধুনীয়াকৈ চলাই আছিলে, কিন্তু ধুনীয়াকৈ বুলি ক'লেনো কি হ'ব, ভাত মুঠি যেনে তেনে খাই জীয়াই আছে। আৰু ঘৰটো যদি টিংপাতখিনি সম্পূৰ্ণ হ'ল হয় ধুনীয়াকৈ জীয়াই থাকিলেহেঁতেন বুলি মই ক'লোহেঁতেন। আৰু ই এতিয়া ধুনীয়াকৈ হাই ছেকেণ্ডেৰী পৰীক্ষা দিলে ই এতিয়া মেট্ৰিক ধুনীয়াকৈ পাছ কৰিছে আৰু এতিয়া কলেজত নিজে ইনকাম কৰি
নিজে ইনকাম কৰি নিজে কলেজ পঢ়িছে। আপোনালোকে ভাবি চাওক, এই বয়সত সিহঁতি এতিয়া খেলা ধূলা বয়সত সিহঁতি নিজে ইনকাম কৰি নিজে পঢ়িছে। পিছলৈ লৈ ইহঁতৰ তোমাৰ মা দেউতা কেতিয়া মৰিছিলে কৈ দিয়া। মা মৰা এবছৰ হৈছে আৰু দেউতা মৰা 2 বছৰ হৈছে। 2 বছৰ হৈছে। আৰু মা কি বেমাৰ হৈ মৰিলে? মা ঘৰৰ কেঞ্চাৰ। মা কেঞ্চাৰ হৈ মৰিলে। আৰু দেউতা মাথা ঘূৰাই পৰিলে বুলি। প্ৰেছাৰ ষ্ট্ৰক হৈ মৰিলে ন। আৰু এয়া মাক দেউতাক ইবছৰত এজন দেউতাক ঢুকাইছে আৰু সিবছৰত মাক ঢুকাইছে। তেনেহ'লে ভাবক ঘৰখনৰ অৱস্থা কি হ'ব পাৰে। আৰু তাতে ঘৰখনৰ ছোৱালীজনী, ডাঙৰ ছোৱালীজনী বেমাৰ হৈ আছে। আৰু এতিয়া কাম কৰি এয়া কি কাম কৰিলা? পকা কাম কৰিছে। বেলেগৰ লগত পকা কাম কৰি এতিয়া ঘৰলৈ উভতি আহিছে। আপোনালোকে ভাবক, এইটো ল'ৰাই এতিয়া পকা কাম কৰি, এনেই সি মানুহটো ওখ, কিন্তু ফাৰ্ষ্ট ইয়াৰলৈ পাইছে এইবাৰ। ফাৰ্ষ্ট ইয়াৰলৈ পোৱা ল'ৰাটোৱে পকা কাম কৰি ঘৰখন চলাবলগীয়া হৈছে। আপোনালোকক মই অসমবাসী ৰাইজক হাত জোৰ কৰি কৈছোঁ যে আপোনালোকে কোনোবা মানৱ দৰদী যদি মানুহ আছে, আপোনালোকে আগবাঢ়ি আহক। আমাৰ ল'ৰাকেইটাক ইয়াত বিশেষ নহ'লেও আপোনালোকে টিংপাতখিনি যদি লগাই দিব পাৰে, তেতিয়াহ'লে আমাৰ এই ল'ৰা ছোৱালীকেইটা অন্ততঃ ভালকৈ থাকিব পাৰিব।